নমস্কাৰ সকলোলৈ আমাৰ নিউ আপডেট আসাম ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম। আজিৰ এই বিশেষ খবৰটো আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। বিশেষকৈ অসমৰ কৃষক বন্ধুসকল আৰু ৰাজ্যৰ সকলো মহিলা বাইদেউসকলৰ বাবে ডাঙৰ সুখবৰ লৈ আহিছোঁ। প্ৰথমটো খবৰ, PM কিষাণ সন্মান নিধি যোজনাৰ 20তম কিস্তিৰ নতুন আপডেট। ভাৰত চৰকাৰে ঘোষণা কৰিছে PM কিষাণ সন্মান নিধি যোজনাৰ 20তম কিস্তি। এইবাৰ সাধাৰণতে 2000 টকা হ'ব লাগিছিল, কিন্তু মধ্যপ্ৰদেশ চৰকাৰে বিশেষ ঘোষণা কৰি অতিৰিক্ত 2000 টকা যোগ কৰিছে। এইবাৰ এক বিশেষ পৰিস্থিতিৰ বাবে চৰকাৰে 4000 টকা একেলগে কৃষকসকলৰ একাউণ্টত দিব বুলি নিশ্চিত কৰিছে। ফলত মুঠ 4000 টকা একাউণ্টত সোমাব। অসমত যদিও 2000 টকা দিব চৰকাৰে, কিন্তু মধ্যপ্ৰদেশ চৰকাৰৰ এই পদক্ষেপত আশাবাদী হৈছে অসম আৰু আন ৰাজ্যৰ কৃষকসকল। 2025 চনৰ জুন মাহৰ শেষ বা জুলাইৰ প্ৰথম সপ্তাহত অতি সোনকালে কৃষকসকলৰ একাউণ্টত জমা হ'ব ধন। কেনেদৰে চাব আপোনাৰ নাম তালিকাত আছে নে নাই? pmkisan.gov. ৱেবছাইটত যাওক। বেনিফিচিয়াৰী ষ্টেটাছ অপশ্যনটোত ক্লিক কৰক। আপোনাৰ মোবাইল নম্বৰ বা আধাৰ নম্বৰৰ জৰিয়তে চাব পাৰে। যিসকল কৃষকে ইতিমধ্যে 19টা কিস্তি লাভ কৰিছে আৰু যিসকলৰ কাগজ-পত্ৰ আপডেট হৈ আছে, তেওঁলোকে এই সুবিধা লাভ কৰিব। তেওঁলোকৰ একাউণ্টত 4000 টকা একেলগে জমা হ'ব। পৰৱৰ্তী খবৰ, মহিলা উদ্যমিতা আঁচনিৰ নতুন আপডেট। অসম চৰকাৰে ৰাজ্যৰ মহিলা উদ্যোগী আৰু আত্মনিৰ্ভৰ মহিলাসকলৰ বাবে ডাঙৰ সুখবৰ লৈ আহিছোঁ। মহিলা উদ্যমিতা আঁচনিৰ অধীনত এইবাৰ 30 লাখ মহিলাক 10,000 টকাৰ বিশেষ আৰ্থিক সহায় প্ৰদান কৰা হ'ব বুলি চৰকাৰে ঘোষণা কৰিছে। 2025 বৰ্ষৰ জুলাই মাহৰ দ্বিতীয় সপ্তাহৰ পৰা এই আঁচনিৰ সুবিধা বিতৰণ আৰম্ভ হ'ব। যিসকলে নতুন উদ্যম আৰম্ভ কৰিছে, যিসকল আত্মসহায়ক গোটৰ সদস্য, যিসকল মহিলাৰ বাৰ্ষিক আয় 3 লাখ টকাৰ তলত। কেনেদৰে আবেদন কৰিব? অসম চৰকাৰৰ উদ্যমিতা আসাম অফিচিয়েল পৰ্টেল www.udyamitaasam.gov.in ত আবেদন কৰিব লাগিব। অফলাইন আবেদনো ব্লক আৰু জিলাৰ আঁচনিৰ কাৰ্যালয়ত জমা দিব পাৰিব। কি সুবিধা থাকিব? 2000 টকা এককালীন আৰ্থিক সহায়, উদ্যোগ চলাবলৈ সুদবিহীন ঋণ, বিনামূলীয়া প্ৰশিক্ষণ আৰু ব্যৱসায় পৰামৰ্শ। বন্ধুসকল, আজি অসম তথা দেশৰ কৃষক আৰু মহিলাসকলৰ বাবে এই দুটা খবৰ যথেষ্ট গুৰুত্বপূৰ্ণ। PM কিষাণ যোজনাৰ 4000 টকা কিস্তি আৰু মহিলা উদ্যমিতা আঁচনিৰ 10,000 টকাৰ সহায়ৰ খবৰ সদায় সময়মতে পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু লগতে কমেণ্ট কৰক।